হাই দোস্ত, আপোনালোক কেনে আছে? বৰ্তমান মই ঠিকে আছোঁ, আপোনালোকৰ নিশ্চয় ঠিকে আছে, ভালে আছে। আজি মই এটা ভিডিঅ' আপোনালোকক আপলোড কৰিব খুজিছোঁ। এজন মানুহ, যিজন মানুহৰ আপোনালোকে দেখিলে আচৰিত হ'ব। হয়তো পক্ষীবিলাকে আহি তেখেতৰ হাতত আহাৰ গ্ৰহণ কৰে। হয়, আপোনালোকে সঁচাই কৈছোঁ, যিটো ভিডিঅ' আপোনালোকক দিব খুজিছোঁ, এই ভিডিঅ'টোৰ জৰিয়তে তেখেতলোকক দেখিব যে এজন মানুহ, যিজন মানুহ নিমাতী ঘাটৰ অকণ কলিতা ৰূপে পৰিচিত এজন দোকানী, যিজনৰ আপোনাৰ দেখি আপুনি আচৰিত হ'ব যে চৰাই, বিভিন্ন চৰাই আহে, কিন্তু মই আপোনালোকক দেখাম কিনো চৰাই আহে বা সুবিধা অনুযায়ী কেনেকুৱা চৰাই তেখেতৰ হাতত আহি খায়। সাধাৰণতে সকলোৰে হাতত তেনেকৈ চৰাই আহি খাদ্য গ্ৰহণ নকৰে। এজন পক্ষী মানৱ, যিজনক মই আপোনালোকক আজি দেখাম। ব'লক গাইজ, দেৰি নকৰোঁ, ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰোঁ। পঠিয়াই দিবি তো পিটি লাগিলে পিটি লাগিলে নহয়।